জানে মৰমলৈ দিয়া চিঠিখন। মৰমৰ চুমজনী, সৰ্বপ্ৰথমে মোৰ হিয়া ভৰা মৰম ল'বা। হয়তো আজি আমাৰ প্ৰেম কাহিনীৰ এইখনেই হৈছে শেষৰখন চিঠি, যিখন লিখিবলৈ আজি ৰাতি 12:30 বজাত মই কলমটো হাতত তুলি ল'লোঁ। আমাৰ ভাল পোৱা 12 বছৰ আৰু আজি ভাল পোৱাৰ শেষত তেওঁৰ নামত ফাইনেলি সেইটোৰ ল'বলৈ ওলাইছে। যে আচৰিত, প্ৰথমে বন্ধু, তাৰ পাছত প্ৰেম, আৰু আজি চোৱা 12টা বছৰৰ অন্তত তুমি আৰু মই সমাজক সাক্ষী কৰি এক হ'বলৈ ওলাইছোঁ। এই যে 12টা বছৰৰ আমাৰ প্ৰেমৰ কাহিনীৰ যাত্ৰাত কিমান যে দুখ কষ্ট আছিল, আজি সেইবোৰ মনত পেলাই সময় নষ্ট নকৰিবা। কথা দিছিলোঁ মই, আমাৰ এই যে প্ৰেমৰ কাহিনী শেষ মুহূৰ্তলৈকে কাষত থাকিম আৰু সমাজৰ আগত উৰুলি ধ্বনিৰে মুখৰিত হোৱা সেই চোতালখনৰ পৰা তোমাক মই নিজৰ কৰি আনিম। কিমান খাম পিন্ধিনো এবাৰ হিচাপ কৰি চাবি, বিয়াৰে নামতে যিমান ধন ভাগিব তাতোকৈ কমেহে পাবি। মামন আজলি ছোৱালীটো কৰিব খুজিছ কিলৈ ছোৱালী হোৱাই কি অপৰাধ মোৰ।
আজি হাঁহা তুমি, আজি চিঞৰা আনন্দত। তোমাৰ ৰামচন্দ্ৰ গধূলি 10 বজাত তোমাৰ পদূলি পোহৰাবলৈ আছো। মাত্ৰ কেইটামান ঘণ্টা তুমি অপেক্ষা কৰা আৰু বিশেষ একো নকওঁ। এই প্ৰেম অনন্ত আমাৰ প্ৰান্তত তোমাৰ মানুহজন জান। মধুনগনৰ মধুক্ষণ, মধুনগনৰ মধুক্ষণ। উগুল থুগুল মন আজি তোমাতে মগন, ভাবিলো নিজকে তোমাৰ, তুমি এই জীৱন। জীবন তোমারে কপালত থাপিলো ৰঙা ফাগুন। মধুনগৰৰ মধুক্ষণ, মধুনগৰৰ মধুক্ষণ। বুকুতে সামৰি ৰাখিমে উৰে জীৱন, তোমাৰে সপোনক দুহাতে সাৱতি ৰাখিমে উৰে জীৱন। হাতে হাতে ধৰি আমি দুয়ো আগুৱাম, সুখে দুখে মিলি দুয়োকে ধিয়াম। এটি এটি পল হাঁহি হাঁহি উজ্বলাম, হেঁপাহৰে পূজা আমি প্ৰেমেৰে সজাম।